আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ টংলা আঞ্চলিক সমিতিৰ অন্তৰ্গত আমতল বৰবস্তি যি শাখা সমিতি এটা আছে, সেই শাখা সমিতিত ভাৰতৰ যি ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ 147তম জন্ম জয়ন্তী উপলক্ষে আজি ইয়াতে জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰিছে। আৰু যিহেতু আমি জানো ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মূল সেনানী এজন আছিলে বীৰ বিৰছা মুণ্ডা। তেখেতেই 1875 চনতে জন্মগ্ৰহণ কৰি মাত্ৰ 25 বছৰ বয়সত ব্ৰিটিছৰ যি ঔপনিৱেশিক সাম্ৰাজ্যবাদ লগতে ব্ৰিটিছৰ যি শোষণ বঞ্চনা অত্যাচাৰ কৰিছিলে ভাৰতবাসীক, তাৰ বিৰুদ্ধে যি সংগ্ৰাম কৰিছিলে, অৱশেষত তেওঁৰ যি আন্দোলনৰ দ্বাৰা ভাৰতবাসী ব্ৰিটিছৰ বিৰুদ্ধে যি ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিছিল, সেই ঐক্যবদ্ধ সংগ্ৰামৰ কাৰণেই ব্ৰিটিছৰ ভিতৰ চৰাত যি কঁপনি উঠিছিলে, তাৰ কাৰণেই ব্ৰিটিছে কিন্তু ভয় খাইছিল। আৰু যাৰ কাৰণে তেওঁলোকে ভাবিবলৈ বাধ্য হৈছিল যে বিৰছা মুণ্ডা যদি জীয়াই থাকে তেতিয়াহ'লে এই ভাৰতৰ যি নাগৰিকবিলাক আছে, যিবিলাক ৰাইজ আছে, তেওঁলোকে ব্ৰিটিছক কিন্তু উচিত শিক্ষা দিব পাৰে বা তেওঁলোকে ব্ৰিটিছৰ যি সাম্ৰাজ্যবাদ সেইটো তেওঁলোকে মষিমূৰ কৰিব পাৰে। তাৰ কাৰণে চলে বলে কৌশলে ব্ৰিটিছ সেনাই বীৰ বিৰছা মুণ্ডাক কৰায়ত্ব কৰি তেওঁক চেণ্ট্ৰেল জেলত নিক্ষেপ কৰি তেওঁলোকক ষড়যন্ত্ৰৰে তেওঁক হত্যা কৰিছিল। বিৰছা মুণ্ডা কোনো ধৰণৰ সাধাৰণ মৃত্যু নাছিল। বিৰছা মুণ্ডাক এক প্ৰকাৰে ব্ৰিটিছ সেনাৰ দ্বাৰা হত্যা কৰা গৈছিল। গতিকে সেই সময়তেই, যি সময়ত মোবাইল নাছিল, ইণ্টাৰনেট নাছিল, জনসংযোগৰ তেনেকুৱা উন্নত মাধ্যম নাছিল, কোনো যান্ত্ৰিকতা নাছিল, সেই সময়তে বিৰছা মুণ্ডাই ভাৰতবৰ্ষৰ জনতাক কিন্তু ব্ৰিটিছৰ সাম্ৰাজ্যবাদী আগ্ৰাসন আৰু ঔপনিৱেশিক যি শাসনৰ বিৰুদ্ধে তেওঁলোকে সংগ্ৰাম কৰিছিল। গতিকে আজিৰ দিনতো অসমত যি আদিবাসীসকল বসবাস কৰি আছে, সেই একেই শোষণ বঞ্চনা আৰু অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছে অসমৰ এই ওৰাং, মুণ্ডা, চান্থাল, উৰিয়া, খাৰিয়া, কল, ভিল, ভূমিজ, পৰ্জা, চাওৰা, কুমাৰ ইত্যাদি জনগোষ্ঠীয়ে ভাৰতৰ অন্যান্য ৰাজ্যত এই আদিবাসীসকলে যি মৰ্যাদা পাইছে, কিন্তু অসমত সেই মৰ্যাদা পোৱা নাই। গতিকে আজিৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই লগতে অসমৰ এই ওৰাং, মুণ্ডা, চান্থাল, উৰিয়া, খাৰিয়া, কল, ভিল, ভূমিজ, পৰ্জা, চাওৰা, কুমাৰ আদি জনগোষ্ঠীয়ে বিৰছা মুণ্ডাৰ সেই আন্দোলনৰ যি মহত্ব আৰু প্ৰাসংগিকতা আজিৰ দিনত প্ৰথমে মহাত্মা গান্ধী, নিউজ সুভাষ চন্দ্ৰ বসু হ'ব পাৰে তেওঁলোকে আগপিছলৈ সংগ্ৰাম কৰিছিলে, কিন্তু তেওঁলোক বীৰ পুৰুষে কিন্তু ব্ৰিটিছৰ সেই চাতুৰি তেওঁলোকৰ শোষণ বঞ্চনা অত্যাচাৰ তেওঁলোকে ধৰিব পাৰিছিল। আৰু যাৰ কাৰণে তেওঁলোকে কিন্তু ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন সংগ্ৰাম তেওঁলোকে গঢ়ি উঠিছিলে। সেই সময়ত কোনো ফালৰ পৰা মানে ব্ৰিটিছে যিটো বুদ্ধি কৰিছিলে নাম হৈছে আমতল, লগতে আছে সেই বুদ্ধিৰে কিন্তু আমি মানুহক আজি মনস্থ কৰিলোঁ যে শোষণ কৰাৰ বুদ্ধি তাৰ বাদে বেলেগ একো নাছিল। 147তম বীৰ বিৰছা মুণ্ডাৰ সেই সময়ত ব্ৰিটিছসকলে জমিদাৰী প্ৰথা মনস্থ কৰিলোঁ আৰু লগতে আমাৰ তেওঁলোকে প্ৰচলন কৰিছিলে। আমতল শাখা সমিতিৰ উদ্যোগ সহজ সৰল এই 15 জনগোষ্ঠীয় মূলৰ অনুষ্ঠান মানুহবোৰক থুপীয়াকৈ হ'লেও আমি পালন কৰি যাম। আৰু ইয়াৰ ভগা শ্ৰম কৰিছিলে সময়ত আমি আৰু অকণমান বহলাই কৰিব পাৰি নেকি তাৰ কৰিম। পৰিশ্ৰমেৰে আৰম্ভণিহে সেই মানুহখিনি যি উপাৰ্জন কৰিছিলে, বীৰ বিৰছা সেই মুণ্ডাৰ উপাৰ্জনৰ যিখিনি বেছি অংশ জানিবলগীয়া কথা সেইখিনি ব্ৰিটিছসকলে আজিও লৈছিলে। নিয়ম হোৱা নাই, লগতে তেখেতৰ কিতাপ পঢ়া নাই। সেই ব্ৰিটিছসকলে আমাৰ মান্য ব্যক্তিসকল আছে, তেওঁলোকে বহুতকে তেওঁলোকৰ ফলীয়া কৰিবলৈ চেষ্টা কৰিছিলে, আগুৱাই যোৱাৰ কাৰণে নিশ্চয় সহায় কৰিব। আৰু যিটোক তাৰপিছতে বিৰছা মুণ্ডাই কিন্তু সহ্য কৰা বিৰছা নাছিল। মুণ্ডাক লৈ আমি আৰু কিছু বিৰছা মুণ্ডাই দেখিবলৈ পালে দীঘলীয়াকৈ লৈ ব্ৰিটিছসকলে কৰিছোঁ। এই
যি ইউনিভাৰ্চিটি আছে, ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, সেইবিলাকক বিৰছা মুণ্ডাৰ নামেৰে নামাকৰণ কৰি থকা হৈছে। ইয়াৰ মূল কাৰণটো হৈছে এয়া যে আজি আমি যে স্বাধীন ভাৰতৰ নাগরিক, স্বাধীন দেশকে যে নাগরিক হিসাবে আমাদের जीते आही এই স্বাধীনতাকে যে আন্দোলন হয়ে রহে ওই আন্দোলনকে গড়ি ধরোতা গিলাকের ভিতরে বিরসা মুন্ডা একজন অন্যতম বীর সেনানী রহে। গতিকে বিরসা মুন্ডা আজি আমি এনেই আমি তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰা নাই, এনেই আমি তেওঁক মঞ্চ আকাৰে হওক, বিভিন্ন ডাঙৰ ডাঙৰ মেলা আকাৰে হওক আমি তেওঁক সোঁৱৰা নাই। আমি যিহেতু বৰ্তমানৰ যি আধুনিক ভাৰতৰ জনতা, যি বৰ্তমান উন্নয়নশীল ভাৰতৰ আমি জনতা, এই দেশৰ নাগৰিক হিচাপে যি স্বাধীন নাগৰিক হিচাপে আমি মৰ্যাদা পাইছোঁ, পৃথিৱীৰ অন্যান্য দেশৰ মানুহে যি স্বাধীনতাৰ সোৱাদ লৈ ফালে জীয়াই আছে, সাৰ্বভৌমত্বৰ যি সোৱাদ লৈ বসবাস কৰি আছে, সেই সাৰ্বভৌম ভাৰতৰ, স্বাধীন ভাৰতৰ নাগৰিক হিচাপে এই যে আমি স্বাধীনতাৰ ৰস লাভ যে কৰি আছো, তাৰ পিছতে অৰ্থাৎ তাৰ গুৰিতেই আছে বহিটো দিয়াচোন। তেতিয়া মানে মই স্কুলৰ পৰা বাহিৰে বাহিৰে কিবা এতিয়া